guys, good morning. আজি ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আৰু বহাগৰ বিহুটোৰ কেনে গ'ল আপোনালোকে জনাব। ভালে কুশলে সবৰে গ'ল চাগে, আমাৰো এনেকৈ আৰু ৰুমৰ ভিতৰতে। এইফালে জোনা শুই আছে। এতিয়া যাওঁ চাহ বনাওঁগৈ, কিনো বনাওঁ খাওঁ কিবা এটা আৰু বনাই মেলি। এনেওতো ৰাতিপুৱা ভাতেই খোৱা হয়, তো ভাবিলোঁ আজি ভিডিঅ'টোকে বনাওঁ, বহুত দিন বনোৱা নাই, তো সেইটো কাৰণে। আৰু সকলো চাগে ভালেই। আপোনালোকৰ ল'ৰা শুই থাকোঁতে এতিয়া কিবা এটা খাবলৈ যাওঁ। আৰু মোৰ কেমেৰা কোৱালিটিটো ইমান ঠিক নহয়, সেইটো কাৰণে এনেকুৱা। আৰু ৰুমটো অকণমান আন্ধাৰ হৈ আছে, তো সেইকাৰণে এনেকুৱা লাগিছে। আৰু মই বেক চাইডে ভিডিঅ' বনাব নোৱাৰোঁ, মানে নাজানো, কিবা অকৰা লাগে। তো সেইকাৰণে আগফালে কি বুলি কয়, আগফালে কিবা এটা কয় আৰু আগ চাইডৰ কেমেৰাটোৱে কৰোঁ। তো সেইটো কাৰণে এতিয়া যাওঁ পাকঘৰলৈ, চাহ খাই লওঁগৈ। আৰু আপোনালোকে ৰাতিপুৱা কিনো খায় জনাব। তো এতিয়া পাকঘৰ যাওঁ। আলহী আছেহি, এইফালে মাহী ষ্টাইল দিছে অলপ। এইফালে পানী উতলিলে, চাহ কাপ বাকিলে। এতিয়া লাল চাহ খাব লৈছোঁ। এইফালে মুড়ি লাডু গুলৰ পৰা চেপেটা হ'ল, এতিয়া খাই লওঁ। এইফালে ভাত ভাজি বনাব লৈছোঁ। হা আৰু আলহী গৈছে বুলি ভিডিঅ'টো বনাইছোঁ। এইফালে মেখেলা চাদৰ পিন্ধি লৈছোঁ। কি বুলি কয়, মানে আজি বাৰীত অকণমান কাম আছে, কিনো কাম তাকে দেখাম বাৰু। মেখেলা চাদৰ পিন্ধি লৈছোঁ। এইফালে বেটা খুৱাই ল'লোঁ, সেইটো উঠিবই চাগে, তথাপিও অকণমান মানে চিজিল লগাই লওঁ, ইয়াক হাতত দি দিওঁ আইতাক। আৰু আমি বাৰীলৈ যাম, বাৰীত কি কৰিছোঁ তাকে দেখাম। ভাবিছে চাগে একেযোৰকে মেখেলা চাদৰ পিন্ধে বুলি, কাৰণ মই এইযোৰকে উলিয়াই থৈছোঁ। বোৱা মেখেলাতে বোৱা চাদৰ গৰমত পিন্ধি আৰাম লাগে, কাৰণ আৰু ল'ৰাৰ কাৰণে মই কাপোৰ ধুবলৈ বেয়া পাওঁ, সেইকাৰণে ভৰাই থৈছোঁ। বাকী বাৰীলৈ যাওঁ, দেখাইছোঁ। কি তলতো দিয়ে নেকি? এনেকৈ দিয়ে। পিছতো হেৰি কিবোৰ ঠিকে দিছে নে নাই দিয়া? কি তলৰ লোহাকেইডাল মেলাকেইডাল ঠিকে, এইবোৰ সকামত আনিছিলোঁ যে। নহয় নাই, তাক আগফালে থাকিবলৈ মনা কৰিছোঁ। তাকে পঠিয়ামেই, তাক পঠিয়ামেই আকৌ, সি আগফালে ৰৈ থাকিলে নহ'ব ন। দেখিলে এয়াই কাম চলি আছে বাৰীৰ ভিতৰত আছে। আৰু প্ৰথম আইতাই কৰিব, তাৰপৰা মায়ে কৰিব, তাৰপৰা মই কৰিম। মই এতিয়া কেঁচুৱা ধৰি দিছোঁ, মই ওচৰৰ পৰা আঁতৰি দিছোঁ। ভাবিছে চাগে অকল সিহঁতৰ পকা কামেই চলি থাকে, কি কৰিব আৰু। বাৰীখন যিমান ডাঙৰ আৰু তেতিয়ালৈকে ভৰ্তি নহয় ঘৰ, তেতিয়ালৈকে বনাই থকাই হ'ব। এইফালে দেখিছে নাই জানো, কেঁচুৱা লৈ আছোঁ। চাহত বহি লওঁ ল'ৰালৈ। ধুনুকেইটা হৈ আছে, ধুনু কালি যে বুজিয়া নাই নাম বেলেগে দিব লাগিব, বেলেগে আনোগে আকৌ। এযোৰ নহয়, এযোৰ বুলি ক'লে মানে দুটা তামোল হৈ যাব। সেইটো কাগজে হৈ থাকিব।
তই এইটো কাম কৰ আগত মাংস ভাত খোৱাব বোলে সেইফালে ওলাই পৰিব বস্তুখিনি নপৰে বোলো চিঞৰ বাখৰ নহয় চিঞৰ বাখৰ নহয় মাজতে তাৰপৰা কোনজনে ঢালে ঢালিও এইফালে মোক কৈ ভিতৰত ভৰাই এতিয়া এতিয়া একদম ভগৱানক চিন্তা কৰি যাতে ভালে মাজত কৰিব লাগিব বুলি কথা নাই আপুনি খালি কুটাটো ওচৰত দি দিলে মই ভৰিটোৱে যাব পৰা নাই বেটাক দে হৈ যাব এতিয়া গৈ আছোঁ বজাৰ বাইকত কেঁচুৱাত থৈ আহিছোঁ বজাৰ কেইটামান গৈ আছে কৰি আহোঁগৈ কিনো বজাৰ কৰিম দেখাম বাৰু ঘৰত আহি পিনে এতিয়া গৈ লওঁ বজাৰলৈ বজাৰ কৰি পালোহি এইবিলাক এইটো আনিলোঁ গিফ্ট ফটাফট গৈছোঁ ফটাফট আহিছোঁ এফালে দৈ এফালে নিমকি এইখিনি ইয়াত থৈ এতিয়া পাকঘৰ যাওঁ আন্ধাৰ ৰুমটো লেতেৰা হৈ আছে ৰুম চাফা কৰিব লাগে মোৰ ভাগত এতিয়া এয়া মোৰ আলহী মোৰ ভিতৰলৈ আহি গৈছে মই যোৱা নাই যে এইফালে কেঁচুৱা শুলে হাই কৈ দিয়া হাই হাই কৈ দিয়া আছো ন হাই কৈ দিয়া আছো ন হাই কৈ দিয়া আমি পি ঘৰলৈ আহিলোঁ কৈ দিয়া তুমি কৈ দিয়া আকৌ মাহী ঘৰলৈ আহিলোঁ কৈ দিয়া চুমা দি দিয়া তুমি দি দিয়া চুমা এটা দি দিয়া কৈ নিদিয়া কেলে ন ফেনখন বন্ধ কৰ ফেনটো বন্ধ কৰি দিয়া ফালে আলহী আহিছে দেই হাই কৈ দে আকৌ মৰা ন এইবোৰ পেহী ল'ৰা আহি পেলাই পেহী আৰু এজন ভিনদেউ এই বৌ গৰু এটাকে মাৰি দিম আজি ঈদ যে মাইনা হিঙুৱাইছে তাক সেয়া হেৰি ভিডিঅ' বনাম কৈছিলোঁ নহ'লে এইফালে এইফালে কি হয় এইটো জেনি জেঠাই কয় নাই পেহীয়ে কয় তহঁতক কি কৰাই আৰু এতিয়া সম্বন্ধতে মতাবি না বয়সত মতাবি তহঁতিয়ে জানো যি হ'লেও মাতি থৈ দিব এইফালে এইফালে চুমু এটা দি দিয়া হাঁহি দিয়া উঠনি নমু কৰি দিয়াচোন নমু কৰি দিয়া উঠনি নমু কৈছিলা নহয় নমু কৰি দিয়া নমু কৈছিলা নহয় নকৰে এতিয়া নকৰে এতিয়া আমনি পাইছে কৈ দিয়া নকয় একো নকয় না উঠনি হাঁহিছিলে নহয় এয়া আলহী বাই বাই কৈ দে আকৌ
আলহী বিদায় দিয়া গ'ল এতিয়া আৰু মই বিহুৰ গিফ্ট পালোঁ। এয়া বেটাৰ কাপোৰ, এয়া আমাৰ দুটা গামোচা গেঞ্জি আৰু এয়া মোৰ মেখেলা চাদৰ দিছে বৌহঁতে। তো সেয়া কৰিব আহিছিলে, সেয়া কৰা মানে ভিডিঅ'টো কৰা নহ'ল বাৰু, উৎপাত খৰধৰ হ'ল, সেইটোও যাব লাগে, চাচনি গৈছে। তো এয়াই আৰু আলহী আহিছিলে। তো সৰুকৈ কিমান দীঘল হ'ল নাজানো বাৰু, ভিডিঅ'টো কৰিলোঁ আৰু। তো প্লিজ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। বেছি কৰা নহয় বাৰু ভিডিঅ', তো যিমান পাৰিছোঁ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে প্লিজ মৰম চেনেহ দি থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।